নমস্কাৰ সকলোকে কিমান দিন যে হল আপোনালোকৰ মাজলৈ মই এটা দীঘল ভিডিঅ' পঠাবলৈকে সময় নোপোৱা হলো আজি মানে আমাৰ ঘৰৰ ওচৰতে তুলনি বিয়া এখন আছিলে আমাৰ ঘৰৰে হয় আৰু বিয়ালৈও যোৱা হওক লগতে আপোনালোকক বোলো ভিডিঅ'টো আগবঢ়াই দিয়া হওক সেইকা বুলি ভিডিঅ'টো বনালো আৰু আহি আছো যেতিয়া যে ৰাস্তাৰ কাষৰ সকলোবোৰ গছ-গছনি হেউজিয়া হৈ পৰে ইমান যে ধুনীয়া লাগে ন আহিবলৈ দেখিয়ে কিবা এটা ভাল লাগি যায় মোৰ লগত ভন্টি দুজনী আহিছে আৰু কণমানি কেইজনী আৰু আমাৰ জীয়ৰী ছোৱালী কেইজনী উপস্থিত হলহি আহি আৰু ইফালে বিয়া ঘৰ পাই গ'লোহি চকীখিনি চাওকচোন কিমান পৰিপাটিকৈ সজাই পৰাই ৰাখিছে আলহীৰ কাৰণে আৰু আমাৰ ইফালে গোপিনী আটাই কেইগৰাকী আহি উপস্থিত হলহি সেৱা শৰায়ো আগবঢ়ালে সেইকাৰণে আমি ধুনীয়াকৈ সেৱাটি জনাই লৈছোঁ তাৰ পাছতে এইফালে কইনা গা ধোৱা পৰ্ব আৰম্ভ কৰিলে আমি অহা অলপ দেৰিয়ে হ'ল পানী তুলিবলৈ যোৱা সেইখিনিতো আমি চাবই নাপালোঁ আগতীয়াকৈ হৈ গ'ল ঘৰৰ পৰা ওলাই আহোঁতে অকণমান দেৰি হ'ল আমাৰ তাৰ পাছতে ছোৱালী তিনিগৰাকীয়ে আমাৰ বেৰিত বহি থকা কইনাগৰাকীক ধুনীয়াকৈ চাউল ছিটিয়াইছে যেতিয়া আমাৰ ৰাতি গা ধোৱা হয় আমি তুলনি মূৰত তেল দিয়া বুলি কওঁ তেতিয়া আমাক 7 গৰাকী বা 5 গৰাকী বিজুৰকৈ আমাক চাউল ছটিয়াই নাম গোৱা হয় আৰু দিনত তেনেকৈ গোৱা নহয় আচলতে তাৰ পাছতে কইনাগৰাকী আনি আমাৰ গোপিনীসকলৰ মাজতে বহাই ললেহি তাৰ পাছতে এতিয়া সজাই পৰাই মেলি ধুনীয়াকৈ সেৱা কৰিব আৰু ইফালে আমাৰ ছোৱালীকেইজনী চাওকচোন ফটো মাৰিছোঁ বুলি যে ইমান ধুনীয়াকৈ পোজ দিছিলে নহয় মই এফালে ভিডিঅ' কৰি আছিলোঁ বুলি সিহঁতি গমেই নাপায় বৰ লাজ কৰে যদি আগফালে কোনোবা যদি ডেকা ল'ৰা কেইটামান বহে নহয় ভাত খাবলৈতো নোসোমাই চাগে পেটত সিহঁতৰ আৰু ধুনীয়াকৈ খাই দিলে ভাত আৰু এইফালে মোৰ মানে দেখিছে না প্ৰেজেন্ট দিবৰ সময়ত যে মোৰ লগৰ কেইজনী কি যে উৎপাত নহয় ইফালে একদম লিপষ্টিক গালতে সানি ল'লে আৰু লগাও গৈছে মই কৈছোঁ বোলো নালাগে হ'ব আৰু ইফালে কইনাত কোলালৈ কইনাজনী আমাৰ মানে এজি কইনা বুলি কওঁ কইনা কোলাত ল'লোঁ আৰু চাউল অকণমান ছটিয়াই উৰুলি এটা দি ঘৰলৈ বুলি ওলালোহি ভিডিঅ'টো চাই কেনেকৈ পালে আপোনালোকে জনাবলৈ নাপাহৰিব আকৌ দেই।